ৰিটায়াৰ হোৱাৰ পিছৰ পৰা মাতি মাতি কাকো কাষলৈ আনিব নোৱাৰা হ'ল। তিনিওটা ল'ৰা নিজৰ পৰিয়াল লৈ ব্যস্ত হৈ গ'ল। পৰিয়ালৰ কাৰণে সিহঁতৰ দায়িত্ব কৰিবই লাগিব, কিন্তু ল'ৰা তিৰোতাৰ বাবে সময় দিওঁতে দিওঁতে বাপেকলৈ সময় দিবলৈ হয়তো সময়ে নহ'লে তাহাঁতৰ চাগে ভাগৰ লাগে। দেউতাকৰ বাবে ল'ৰা ছোৱালীৰ ভাগৰ লাগিলেও দেউতাকে কেনেকৈ সহ্য কৰিব? সেইকাৰণে মই গুচি আহিলো। মই যে খং কৰি থাকো কৃষ্ণদা, মই নিজৰ ওপৰতেই খং কৰি থাকো।